হাবিবুল্লাহ ফিৰোজ সহকাৰী খেল পৰিচালক হাবিবুল্লাহ ফিৰোজক আমি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি জুৱেল বেগ তেখেতক শ্ৰদ্ধাৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। চতুৰ্থ খেল পৰিচালক ৰাষ্ট্ৰীয় খেল পৰিচালক অসমৰ জ্যেষ্ঠ খেল পৰিচালক নিৰ্মল ভট্টাচাৰ্য ডাঙৰীয়াক আমি শ্ৰদ্ধা নিবেদন বিচাৰিছোঁ। সৰ্বনিৰ্ভৰভাৱে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সন্মানীয় কোষাধ্যক্ষ কেঞ্চিনি ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আমি এতিয়া বিজেতা দলৰ খেলুৱৈসকলক মেডেল প্ৰদান কৰিম। আমি মেডেল প্ৰদান কৰাৰ বাবে অসম ফুটবল সন্থাৰ সন্মানীয় উপসভাপতি চান্তনু পূজাৰী দেৱক অনুৰোধ জনাইছোঁ। আমি চান্তনু পূজাৰী দেৱক ইয়ালৈ আগবাঢ়িব বুলি অনুৰোধ জনাইছোঁ আৰু ক্ৰমান্বয়ে ইউনাইটেড চেয়াৰমেন খেলুৱৈসকলৰ নাম ঘোষণা কৰিম আৰু তেখেতলোকক আমাৰ আমি প্ৰথমে আমন্ত্ৰণ জনাইছোঁ অজন্তা ৰাভা, মুচুকা নাৰ্জাৰী, ত্ৰিমূৰ্তি নাৰ্জাৰী, নিকোদিন নাৰ্জাৰী, বীৰখন দৈমাৰী গলকিপাৰ অৰ্জুন মাৰ্ডি, চাগেল অয়মচাৰ নাৰ্জাৰী, শুভ বিশ্বাস, কনক ব্ৰহ্ম, ৰিংখন দৈমাৰী, টু বসুমতাৰী, ভৰত বসুমতাৰী, জয়ৰাজ নাৰ্জাৰী, বিক্ৰান্ত ফাকৰাৰী, কুমাৰ বসুমতাৰী আৰু দলৰ দলৰ পৰিচালক জাইকাং ব্ৰহ্ম, প্ৰশিক্ষক AFC বি লাইচেন্সধাৰী দৈমালু বসুমতাৰী আৰু ফিজিঅথেৰাপিষ্ট অভিষেক বৰা। আমি এতিয়া কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ দলৰ খেলুৱৈসকলক আমি মেডেল ল'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰবামান টিমুং, চি পুটেটে, বিমল কুমাৰ, চেমুৱেল ভান্নাল পেকা, টেনচন টিছু, ক্লিভেন মাৰ, গজেন হানছে, কমলচাঁদ ৰংফাৰ, জোচেফ লালমিন ভূঞা, বিষ্ণু বনমালী বৰদলৈ, এইচ ৰবিনসন খংচাই, নকলান ইংটি, जेनबाय माब्रै जेनबाय नोंथांमोनहा मा बुंनो सानो? फार्स्ट अफ अल खेलायावथ' जेननाया थाखायो ओमफ्राय गेलेनाया मोजां गेलेदोंमोन। मोनसे बुस्थुखौ नुनो हागोन जे जोंना प्लेयारफ्रा खममोन, इन्जुरि बहुत प्लेयार जानानै दं प्लेयारफ्रा जों जुनियर प्लेयार गेलेदों प्लास जोंनिया दाख्लैसो बावैनो दावराव सासपेनसन जादों बेनि थाखायनो प्लेयारा बहुत खम। जोंनि प्लेयारा बेसेबां हायो नाजाबाय मोजां गेलेदों नाथाय आं नुनो मोनदों एसे बायस जानायखौ पेनाल्टि मोनसे सिगांनिफ्रायनो जागासिनो आरो नुबायबो थादों सिगांनिफ्रायनो माबा फोर्थ रेफरिखौ आं बुंबाय थादों बायस जादों लास्टआव पेनाल्टिखौ होमाराखिसै दा बेखौनो जों मा खेलाया पार्ट अफ दा गेम जेनेरेल थेंक इउ আৰু দলৰ ফিজিঅথেৰাপিষ্ট ৰবিনসন হানছে। लाइट दे रहा है
কেনেকুৱা লাগিছে জিকি একদম কি কম আৰু ভাল লাগিছে একদম ভাল ভাল লাগিছে লাগিছে ন লাইভ দি আছে আপোনালোকে কেনেকুৱা লাগিছে জিকি how do you feel very good Very good. because of God na Thank you. 10 on 10. Wow. আমি এবাৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গোলৰক্ষকৰ বঁটা মই প্ৰদান লাইভ দি কৰিব আছো বিচাৰিছোঁ। লাইভ দি আছো এই বঁটাটো প্ৰদান কৰিব আজি আমাৰ মাজত উপস্থিত থকা নাগালেণ্ড ফুটবল এছ'চিয়েশ্যনৰ সন্মানীয় সভাপতি প্ৰেছিডেণ্ট ডাঙৰীয়াই আৰু এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC গজেন আনছি আৰু এই বঁটাটি লগত আছে নগদ 15,000 টকা আৰু এটা ট্ৰফি এইবাৰ আমি বঁটা প্ৰদান কৰিব বিচাৰিছোঁ প্ৰতিযোগিতাৰ সৰ্বোচ্চ গলদাতা বঁটা এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে হাইষ্ট স্কোয়াৰ টুৰ্ণামেণ্ট ডিমা ইউনাইটেড ফুটবল দলৰ 10 নম্বৰ জাৰ্চিত পৰিহিত ভানকেল তেখেত ইয়াত আজি অনুপস্থিত আমি প্ৰতিযোগিতাৰ মেচ কমিশ্যনাৰ ডাঙৰীয়াক আমি আমাৰ অসম ফুটবল সন্থাৰ সন্মানীয় উপসভাপতি আন্তঃ উপযোগীৰ পৰা গ্ৰহণ কৰিব বাবে অনুৰোধ জনাইছোঁ মেচ কমিশ্যনাৰ ঠিক আছে আমি এই বঁটাটো পৰৱৰ্তী পৰ্যায়ত তেখেতক দিয়াৰ ব্যৱস্থা কৰিম এইবাৰ আমি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ 59 জাৰ্চি নম্বৰ 59 বিষ্ণু বনমালী বৰদলৈ তেখেতক এই বঁটাটি প্ৰদান কৰিব অসম ফুটবল সন্থাৰ ব্ৰেণ্ড এম্বাছাডৰ তথা ফৰ্মাৰ ইণ্টাৰনেশ্যনেল ফুটবলাৰ জুৱেল ভাই ডাঙৰীয়া আমি জুৱেল ভাই ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ আমি অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ 2023 আৰু 24 ফৰ বিজিত দল ৰাণাৰ্ছ আপ দল ইউনাইটেড চিৰাংগড় FC দলক আমি বঁটা প্ৰদান কৰিব বিচাৰিছোঁ এই বঁটা প্ৰদান কৰিব অসম ফুটবল সন্থাৰ সন্মানীয় সভাপতি নৱকুমাৰ দলে ডাঙৰীয়া ইউনাইটেড চিৰাংগড় FC দলৰ আমি খেলুৱৈ অধিনায়ক সহিতে খেলুৱৈসকলক আমি আহিবলৈ অনুৰোধ জনাইছোঁ অসম ফুটবল সন্থাই আয়োজন কৰা অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ 2023-24 বৰ্ষৰ ৰাণাৰ্ছ আপ দল ইউনাইটেড চিৰাংগড় FC দলক ইয়াত ট্ৰফি প্ৰদান কৰিছে অসম ফুটবল সন্থাৰ সন্মানীয় সভাপতি নৱকুমাৰ দলে ডাঙৰীয়া আমি দলটি উজ্জ্বল ভৱিষ্যত আৰু উত্তৰোত্তৰ কামনা কৰিছোঁ এইবাৰ আমি বঁটা প্ৰদান কৰিব বিচাৰিছোঁ Assam State Premier League 2023-24 champion team Karbi Anglong Morning Star FC এই বঁটা প্ৰদান কৰিব আজি আমাৰ সন্মানীয় অতিথি অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট কৈলাশ চবে ডাঙৰীয়া
কোনো বেট যাও না কেপ্টেন আজাদ হাই এয়া অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ 2023-24 চেম্পিয়ন দল কাজিৰঙা মহানগৰ এফচিক গঢ় কৰিছে গণমাধ্যম ফুটবল ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি তথা ফৰমাৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ কল্যাণ চৌবে ডাঙৰীয়া। আমি সকলোকে ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা কথা আপোনালোকক অৱগত কৰি থওঁ যে অসম ফুটবল সন্থাই খুব কম দিনৰ ভিতৰতে আমি গুৱাহাটীত আমাৰ এটা এৱাৰ্ড চেৰিমনি অনুষ্ঠান আয়োজন কৰিম আৰু তাতে আমি আমাৰ বিভিন্ন প্ৰতিযোগিতা অসম ফুটবল সন্থাৰ বিভিন্ন প্ৰতিযোগিতা আৰু আসাম ষ্টেট প্ৰিমিয়াৰ লীগৰ